ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ ভালেই চাগে? ময়ো ভালে আছোঁ। মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ বেংগলোৰত। মই আজি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক, ময়ো চাম আৰু আপোনালোককো দেখাম লগতে। চাই থাকিব। এতিয়া আমি মেট্ৰত আহিব লৈছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এয়া আমাৰ মিষ্টাৰ গৈ আছে আৰু এয়া মামা আগত গৈ আছে। ল'ৰা দুটা ধৰি গৈ আছে কাৰণ যিহেতু ইমান দৌৰি ফুৰিছে। এয়া গৈ আছে। এনেকৈ এয়া লিফ্টত আহিছোঁ আমি। মেট্ৰত যাম যিহেতু, মেট্ৰৰ কাৰণে লিফ্টত আহিছোঁ। ভিডিঅ' এটা বনাইছিলে মামাৰে, বহুত শ্ল' হৈ গ'ল। গতিকে এয়া আহি আছোঁ। বেটাই ভয় কৰিছে। মামীহঁত পিছত আহি আছে, আমি আগত আহিলোঁ। বহুত লেজিকৈ বনালে মামাই ভিডিঅ'টো। মামী আহি আছে, মামী পূৰা প'জ দি আহি আছে। আকৌ লিফ্টত আহিব লগা হ'ল। এয়া লিফ্টত কাৰণ নাহিলোঁ, ছাইডত দি আহিলোঁ। ইয়াতো এটা মামীয়ে ক'লে ভিডিঅ' বনাওঁ বুলি, তাৰ কাৰণে ভিডিঅ' বনোৱা হৈ গ'ল। এইটো মামাৰ ল'ৰা হয় আৰু এইটো আমাৰ মাইনা। এনেকৈ আজিৰ দিনটোত অলপ ফূৰ্তি কৰিলোঁ আৰু। এয়া এতিয়া মেট্ৰত আহিব
এয়া আমি মেট্ৰত উঠি লৈছিলোঁ প্ৰথম ভিডিঅ'ত আপোনাক দেখাব নহ'লে এয়া গৈ আছোঁ এতিয়া বেছি সময় নালাগে মই প্ৰথমবাৰ উঠিছোঁ মেট্ৰ' ট্ৰেইনত ভাল লাগিল সঁচাই উঠি এইটো মামা আৰু এয়া মামীয়ে ৰিলছ বনাবৰ কাৰণে ৰৈ আছে এয়া এনেকৈ আহোঁতে চেক কৰিছে এয়া হ'ল প্ৰথম মানে যেতিয়া আমি গৈছিলোঁ মানে ট্ৰেইনত উঠিব যাবলৈ ৰৈ আছোঁ আমাৰ কাৰণ তাতে আমাৰ দিয়াৰ মিষ্টেক হৈ গ'ল তাৰ কাৰণে আগাৰ পিছা হৈ গ'লে এয়া এয়া বহুত বেছি মানুহ হৈছে আমি ইয়াত আহি পাই গৈছোঁহি আৰু এতিয়া আমাৰ মিষ্টাৰে এয়া ধৰি গৈ আছে দুইটা পোৱালিকে কাৰণ যি বস্তুকে দেখিছে তাকেই লাগে বুলিছে মই আপোনালোকক ভিতৰখন দেখাম আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে জনাব আজি মানুহ ধেৰ আহিছে যে কি কাৰণটো কি মই পিন্ধাওঁ কথাটো দিবি দেখাত কিমান টকা হিচাপ কৰি দিব মেখেলা চাদৰ তই পিন্ধ না মই পিন্ধাওঁ খাই গাইছ আপোনালোকে বহুতেই গৰম লাগিছে এয়া মামাহঁত পূৰা বননীয়ে চাইডে গুচি গ'লগৈ আমি পিছে পিছে গৈ পালোঁ এয়া ভিডিঅ' বনাই আহি আছোঁ এই জংঘলে জংঘলে গৈ আছোঁ এতিয়া ঔটেঙা বিচাৰি গৈছে কাৰণ যিহেতু লালবাগত ঔটেঙাৰ গছকেইটা আছে বুলি কোৱা শুনিছে মানে সেইকাৰণে ঔটেঙা বিচাৰি গৈ আছে ভাত খাই আছে আকৌ বোলে ভোকে লাগিল ইমান ধুনীয়া পৰিৱেশ সঁচাই বহুত ভাল লাগিলে মই ফাৰ্ষ্ট গৈছোঁ যোৱা নাই মানুহে কৈ থকা শুনিছোঁ কিন্তু বহুত ধুনীয়া পৰিৱেশ আৰু দেখা মই কাৰণ এইটো চাইডে ইহঁত আমাৰ মিষ্টাৰহঁত আহি আছে গতিকে এইটো চাইডে আহি থাকিব লগা হৈছে গ্ৰীণ কালাৰ এইটো পাৰ্পল কালাৰ এনেকৈ দেখিছোঁ ইমান ধুনীয়া যে ইমান ধুনীয়া সঁচাই বহুত মানুহ আছে ইয়াৰ কাৰণ যিহেতু গৰম পৰিছে পোৱালিকেইটাই আইচক্ৰীম খাম বুলি কৈছে মানে আইচক্ৰীম কিনিবলৈ আৰু মানুহ ধুনীয়াকৈ ফুলি আছে ফুল দিবলৈ এয়া ফুল অকণমান চাহৰ ফুল এজোপা ওচৰলৈ যাওঁ ন ইমান ধুনীয়াকৈ ফুল চাওকচোন এই আমি ফটো মাৰিবৰ কাৰণে গৈ আছোঁ মানুহ ফটো মাৰিব মোক কাৰণ আজিকালি যিহেতু ৰিলছেই মেইন হৈ গৈছে আৰু মানে যোনকেইজোপা ফুলৰ ওচৰত আছে তাতে মানুহ বহি আছে তলৰে এইজোপা
এয়া আমি ঔটেঙা বিচাৰি পোৱা নাই, তাৰ কাৰণে আকৌ মামায়ে গৈ আছে আৰু পানী দিয়া লাগিছে বুলি কৈছে পোৱালিকেইটা। তাৰ কাৰণে এয়া গৈ আছোঁ। এয়া আমাৰ মিষ্টাৰ গৈ আছে, মামা গৈ আছে আৰু বাবু দুটা গৈ আছে। টাইমগৈ আমি ঔটেঙা গছজোপাৰ ওচৰত এতিয়া। ঔটেঙা পাৰিছে, পোৱালি দুটা তলত আছে। নাচি আছে দুটা। কাৰণ ঔটেঙা ভৰাবৰ কাৰণে হেৰি পোনাব নাই গতিকে মানুহে বিচাৰি গৈছে। মই ইয়াতে ৰৈ দিলোঁ অলপ সময়। পাপাৰ লগত বহে নি মনো? টিকলু আঙুলি বিষাই গৈছে তহঁতৰ লগত টিপি টিপি। মামীয়ে ভিডিঅ' বনাইছে। गाडा राख्नु पर्यो यार, एक बहुत दिन आउँछ ना কি আছে নে এইপিনে? বৰফ নাখাওঁ দেই। বৰফ নহ'ব দেই খাবলৈ।
লৈ গ'ল বাইদেউ বাপেকটো বাবু শুব চুমি ঐ বাবু শুব কেনে লাগিছে তাৰ জুচ খাই পেলাই আছো না ঐ আগতেখিনি এইবিলাক 50 টকা লৈ ল'ব